কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙৰ তৎপৰতা লকডাউনত ৰাজ্যৰ ভিন্ন জিলাত আবদ্ধ লোকক নিজৰ ঘৰত যোৱাৰ বাবে বিনামূলীয়া পৰিবহণ বাছৰ ব্যৱস্থা CMৰ এই তৎপৰতাত প্ৰশংসিত সচেতন মহল। কাৰ্বি আংলং জিলা সাংবাদিকসকলৰ মাজত জিলা উপায়ুক্তৰ সাহায্য সামগ্ৰী বিতৰণ বিভিন্ন সংবাদ মাধ্যমত সেৱা আগবঢ়োৱা 33 জনকৈ সাংবাদিকক আগবঢ়াই খাদ্য সামগ্ৰী। কৰোনা আতংকৰ মাজতে পৰলোকপ্ৰাপ্তি অসম বিশ্ববিদ্যালয় চৌহদ ডিফুৰ বাণিজ্য বিভাগৰ মুৰব্বী ৰবীন বৰ্মন। ৰক্তচাপজনিত ৰোগত ভুগি আছিল অধ্যাপকগৰাকী। 58 বছৰ বয়সত পৰলোকপ্ৰাপ্তি অধ্যাপক বৰ্মনৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত 25-26 আৰু 27 এপ্ৰিলত যাতায়াতৰ ক্ষেত্ৰত কিছু শিথিল কৰি দিয়াৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন কোম্পানীত কৰ্মৰত শ্ৰমিকসকলক স্বগৃহলৈ উভতাই অনাৰ বাবে তৎপৰ হৈ উঠে CM তুলিৰাম ৰংহাং। আৰু এনেদৰে তৎপৰতাৰে আবদ্ধ লোকৰ বাবে কাৰ্বি সাহিত্য পৰিষদৰ বাছৰ ব্যৱস্থা কৰি যোৱা কালিৰ পৰা অনাৰ ব্যৱস্থা কৰি আছে আৰু এইদৰে ডিফুত আবদ্ধ ছাত্ৰ-ছাত্ৰীক নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে। CMৰ তৎপৰতাত 25 এপ্ৰিলৰ পৰা তিনিচুকীয়া লিডুত কৰ্মৰত তথা লকডাউনৰ বাবে আবদ্ধ লোকসকলক কাৰ্বি সাহিত্য পৰিষদৰ পৰিবহণ বাছেৰে সম্পূৰ্ণ চৰকাৰী খৰচত ডিফুলৈ লৈ অহাৰ ব্যৱস্থা কৰা হয়। এনেদৰে গুৱাহাটী, নগাঁও, যোৰহাট আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লকডাউনৰ কালছোৱাত আবদ্ধ লোকসকলকো অনাৰ ব্যৱস্থা কৰি থকা হৈছে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত পৰিষদ চৰকাৰে এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ থকা ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন লোক বিভিন্ন উদ্দেশ্যত গৈ আবদ্ধ লোকসকলক নিজ ঘৰলৈ ব্যৱস্থা কৰি দিয়াৰ বাবে অভিভাৱক তথা পৰিয়ালৰ লোকসকলে শলাগ লৈছে CMৰ। জিলাৰ ভিতৰত হামৰেড, চকীহলা, দেইথৰ, ডলামাৰা আদি নিজ ঘৰলৈ ডিফুত আবদ্ধ ছাত্ৰ-ছাত্ৰীক যাবৰ বাবে ব্যৱস্থা কৰি দিছে। উল্লেখযোগ্য যে যাতায়াতৰ ক্ষেত্ৰত কৰা এই ধৰণৰ শিথিলতা ৰাজ্য চৰকাৰে অহা 30 এপ্ৰিললৈ বৰ্ধিত কৰা হৈছে। এই 30 এপ্ৰিলৰ ভিতৰত ঘৰলৈ ঘূৰিবলৈ ইচ্ছুক লোকসকলে ঘূৰি আহিব পাৰিব বা ডিফুৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত থকা নিজ গৃহলৈ ঘূৰি যাব পাৰিব। উল্লেখযোগ্য যে লোকসকলক এইদৰে নিজ ঘৰলৈ যোৱাৰ বাবে পৰিষদৰ বাছৰ উপৰিও বেচৰকাৰী বাছো পৰিষদৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। কৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনৰ কালছোৱাত বিভিন্ন প্ৰান্তত দৰিদ্ৰতাৰ সীমাৰেখাত বসবাস কৰা লোকসকলৰ দৰিদ্ৰ অৱস্থাৰ দুখৰ চকুপানী বাতৰি আকাৰে পৰিৱেশন কৰি চৰকাৰ প্ৰশাসকৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে। দীৰ্ঘকালীন এই লকডাউনৰ সময়ছোৱাত পৰিৱেশন কৰা বাতৰিৰ প্ৰভাৱত চৰকাৰ বিভিন্ন সুহৃদয় ব্যক্তি তথা দল সংগঠনে হিয়া উজাৰি খাদ্য সামগ্ৰী আগবঢ়াই আহিছে জিলাখনৰ ভিন্ন প্ৰান্তত বসবাস কৰা দৰিদ্ৰ লোকসকলক। কাৰ্বি আংলং জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্তই গ্ৰহণ কৰিলে কিছু ব্যতিক্ৰমী পদক্ষেপ। ক'বই লাগিব বহু সময়ত আনৰ চকুপানী আৰু দুখৰ মৰ্মবেদনা প্ৰকাশ কৰিবলৈ গৈ বিভিন্ন বাতৰি পৰিৱেশন কৰা সাংবাদিকজনে নিজৰ মাজত জ্বলি থকা অভাৱ অভিযোগৰ কথা প্ৰকাশ কৰা নহয়। এইদৰে আনৰ অলক্ষিতে আৰ কাপোৰৰ সিপাৰে লুকাই থকা অভাৱ অভিযোগ তথা হাহাকাৰ অৱশ্যে কাৰোৰে দৃষ্টিগোচৰ নহয়। ঠিক এইখিনি সময়তে এই সকল লোকক এই অৱস্থাৰ পৰা কিছু সকাহ দিবলৈ সোমবাৰে ডিফু ক্লাব প্ৰাংগণত কাৰ্বি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই বিতৰণ কৰিলে খাদ্য সামগ্ৰী। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা প্ৰেছ ক্লাব অৱ কাৰ্বি আংলঙৰ সহযোগত অভাৱগ্ৰস্ত সাংবাদিকসকলক চাউল, দালি, মিঠাতেল, নিমখ আদি খাদ্য সামগ্ৰীৰ উপৰিও বিতৰণ কৰিলে মাস্ক, চেনিটাইজাৰ, হেণ্ডৱাছ আদি সামগ্ৰীও।
এই সন্দৰ্ভত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই সাংবাদিকৰ প্ৰশ্নত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এইদৰে। আপোনালোক সকলোৱে জানে আৰু ৰাদাৰ আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্টখিনি আমাক জিলা প্ৰশাসনক সহায় কৰিছে এই ক্ষেত্ৰত, বিশেষকৈ এই মুহূৰ্তত যিটো কৰোণা ভাইৰাছৰ ওপৰত আমি গোটেই পৃথিৱী এটা এইটো যিটো পৰিস্থিতিত আমি সন্মুখীন হৈছোঁ আৰু এই ক্ষেত্ৰত কিছুমান চুকে কোণে যিবিলাক অঞ্চল আছে য'ত নেকি আমি প্ৰশাসনে গৈ পোৱা নাই, কিন্তু এই ক্ষেত্ৰত এই বিষয়ে আপোনালোকে আমাক অৱগত কৰিবলৈ যথেষ্টখিনি সহায় কৰিছে আৰু সেই অঞ্চলবিলাকত আমাৰ যিবিলাক ভাই ভনী আছে, আমাৰ যিবিলাক অন্যান্য দুখীয়া শ্ৰেণীৰ লোক আছে, তেখেতসকলক হাত আগবঢ়াবলৈ আমি যথেষ্টখিনি সক্ষম হৈছোঁ আৰু সেইকাৰণে আই এম ভেৰি মাছ থেংকফুল টু আৱাৰ মিডিয়া ফ্ৰেণ্ডছ ফৰ এক্সটেণ্ডিং দেয়াৰ হেল্প এট দিছ মমেণ্ট। আৰু ব্ৰাদাৰ এইখিনি সময়ত তেখেতসকলৰ ডিউটি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ যাওঁতে তেখেতসকলৰ নিজৰ পৰিয়ালৰ ক্ষেত্ৰত কি হৈ আছে, নিজৰ ঘৰখনত সেই ক্ষেত্ৰত সময় দিব পৰা নাছিলে আৰু এইখিনি ভাবিয়েই মই এই ষ্টেপটো ল'লোঁ যে আমাৰ যিসকল সাংবাদিক বন্ধু আছে তেখেতসকলক সামান্যতম হ'লেও আমি চাউল, নিমখ, দালি, মিঠাতেল এইখিনি যিখিনি প্ৰয়োজন আমি কিছু পৰিমাণে হ'লেও এটা দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু সেইমতে আজি এইটো উল্লেখযোগ্য যে সামগ্ৰী বিতৰণৰ সময় জিলা প্ৰেছ ক্লাব অৱ কাৰ্বি আংলঙৰ সভাপতি কিৰি ৰংহাং, উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, বিশিষ্ট সাংবাদিক কমৰুল খান, সম্পাদক ডেনিয়েল চনপি প্ৰমুখ্য বিশিষ্ট লোকসকলো উপস্থিত থাকে সাহায্য সামগ্ৰী বিতৰণ অনুষ্ঠানত। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। মৃত্যু কাকো কৈ নাহে, মৃত্যু আহে হঠাতে, আশা নকৰাকৈ। সমগ্ৰ বিশ্বত কৰোণাৰ বিভীষিকাই হাহাকাৰ কৰি থকাৰ মাজতে সোমবাৰে পুৱাই সমগ্ৰ দ্বীপত বিয়পি পৰিল এক বিশেষ দুখ সংবাদ। দুখ সংবাদটো আছিল অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ৰবীন বৰ্মনৰ পৰলোক প্ৰাপ্তিৰ খবৰ। 58 বছৰীয়া এই অধ্যাপকগৰাকীৰ মৃত্যুৰ সময়ত পত্নী আৰু কন্যাক এৰি থৈ গৈছে। নিধনৰ ফলত কাৰ্বি আংলং জিলাৰ 15জন যুৱক আবদ্ধ হৈ আছে চুবুৰীয়া ৰাজ্য মিজোৰামত। ঠিকাদাৰৰ অধীনত ৰেলৱে বিভাগৰ নিৰ্মাণ কাৰ্যত হাজিৰা কৰিবলৈ গৈছিল যুৱক কেইজন। লকডাউনৰ বাবে কাম বন্ধ এতিয়া চলিবলৈকো ভীষণ অসুবিধাত পৰা যুৱকসকলে কাৰ্বি পৰিষদৰ CMলৈ অনুৰোধ যে কিবা প্ৰকাৰৰ ব্যৱস্থা কৰি কাৰ্বি আংলং জিলাৰ নিজ নিজ গৃহলৈ আনিব লাগে। এই যুৱকসকল হৈছে কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা উপাৰ্জনৰ বাবে নিজ ঘৰৰ পৰা ওলাই গৈছিল লকডাউনৰ বহু আগতে। গৈছিল আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামত এজন ঠিকাদাৰৰ অধীনত ৰেলৱে নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কাম কৰিবলৈ। কিন্তু কৰোণা ভাইৰাছে ক্ৰমে মহামাৰীৰ ৰূপ ধাৰণ কৰাত মহামাৰী ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত সকলোবোৰ ওলট-পালট হৈ গ'ল। লকডাউনৰ মাজতে ঠিকাদাৰজনে নিজৰ বাবে বিশেষ ব্যৱস্থা কৰি ঘৰলৈ গুচি আহে মিজোৰামৰ কাম এৰি। এতিয়া কাম বন্ধ, উপাৰ্জন বন্ধ এইসকল যুৱক। হাতত কমি আহিছে উপাৰ্জনৰ বাবদ পোৱা টকাও। খোৱা বোৱাৰ সামগ্ৰী কিনাতো বৰ অসুবিধাত পৰিছে এইসকল যুৱক। দিশহাৰা আৰু অসহায় যুৱকসকলে শেষত ভৰসাৰ একমাত্ৰ থলী কাৰ্বি পৰিষদ চৰকাৰ। যুৱকসকলে যিকোনো উপায়েৰে মিজোৰামৰ পৰা নিজ জিলা পশ্চিম কাৰ্বি আংলঙৰ ঘৰলৈ ঘূৰাই লৈ আনিবৰ বাবে আকুল অনুৰোধ কৰিছে পৰিষদৰ CM তুলিৰাম ৰংহাঙক। যুৱকসকলৰ এই কাতৰ অনুৰোধ CM ৰংহাঙে ৰক্ষা কৰিবনে নকৰে তাক সময়তহে পৰিলক্ষিত হ'ব। Niliman ke Justin Summer, nilitum West Karbi Anglong Bothelang Sopen, nilitum Ladakh Mizoram along. Kam na to claim dun, NC Das Company Railway kam, nilitum Ladakh non ke lockdown kapag upon a job nilitum dak kido kithak kisung, papen kichulong li lapuson dat itong ponlo,
pen nilitum a contractor labang ke alangli ke damtang April 4 ni pen damchu non ponta nilitum phan thangata nang khobor be lasi nilitum da klem tang cikluyon pi bag tolo non ponta nilitum phan thangat tangka maha lapusanta thangat exkaisi noja lapusanta nilitum phan mamanta nang men medat job nilitum methang hem Tidam jikusa mithang rideng tangka maha kabe jo tidam long le jalo tasi sar tuliram long hang CM afan nilitum nang tuneng rilo mithang hem nang bachile ji afan rabjin pen nang kerabji fansi nang khanang tuneng rilo sar tuliram maha বৈঠালাংছৰ পৰা জাচনী ৰিপৰ্ট কাপ নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিবনো কোৱা সমনীয়া বিশ্বৰত্ন ভূপেন্দ্ৰৰ এই কালজয়ী গীতটোক যেন সাৰোগত কৰি কাৰ্বি আংলং জিলাৰ ডকমকাৰ কিচিং ৰংপি গাঁৱৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে মিলি সংকটকালত আৰ্তজনৰ কাষত থিয় দিলে কাৰ্বি আংলং জিলাৰ ডকমকাৰ কিচিং ৰংপি গাঁৱৰ চৰকাৰী কৰ্মচাৰী ক্ৰমে মণিৰাম ৰংফাৰ নিচাং ৰংফাৰ ৰত্না হানচেপি মনলি ৰংফাৰপি আৰু চাং জালিন ৰংফাৰপিয়ে থিয় দিছে দুৰ্গতজনৰ কাষত COVID-19 বিশ্বজুৰি সৃষ্টি কৰা ত্ৰাসৰ ফলত দেশত চলি আছে লকডাউন যাৰ ফলত খাটি খোৱা বহু পৰিয়ালৰ এতিয়া নাজল নাথল অৱস্থা অসহায়জনৰ এনে দুৰ্দিনৰ মাজতে ডকমকাৰ কিচিং ৰংপি গাঁও ঢিংক্ৰো গাঁও আৰু কান্দুৰা বস্তি গাঁৱত আগবাঢ়ি আহিল এজাক সুহৃদয়বান যুৱক আৰু মহিলা হাতে হাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা লৈ এইদৰে আৰ্তজনৰ কাষত থিয় দিছে এওঁলোকে গাঁও তিনিখনৰ 102টা পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰমে দালি সয়াবিন আলু মিঠাতেল আৰু পিয়াজ আদি সমষ্টিত কিচিং ৰংপি গাঁৱত MSC সমষ্টিত কিচিং ৰংপি গাঁৱত ৰংকি ৰংফাৰৰ পৰিয়াল 5জনকৈ চাকৰি কৰাত আছে সেই মৰ্মে তেখেতলোকৰ নামটো কি আছিলে তেখেতসকলৰ নামটো মণিৰাম ৰংফাৰ আৰু নিচান ৰংফাৰ সংজালিন ৰংফাৰপি আমাৰ ভাই বুৱাৰী দুজন আছে এজন নাম হ'ল ৰত্না হানচেপি আনজনী হ'ল মনলি ৰংহাংপি একেলগে 18জনক খাদ্য সামগ্ৰী বিতৰণ বৰ্তমানলৈকে 103খন গাঁও 2 পৰিয়ালক আৰু আপোনালোকে কি বিতৰণ কৰিছে আমি দাইল আলু পিঁয়াজ আৰু সয়াবিন মিঠাতেল মানে কম হ'ল এইবোৰ বস্তু বিতৰণ কৰিছোঁ চিনিলিতুম ৰংফাৰে পৰিয়াল আপেন আছাবেত চাকৰি ক্লেম বাংশ দল আছে নিলিতুম ৰংথম আৰু ৰংফান
Nito masabet kami pipi pajir lo kasi don rong tharoi sira doni পি হৰমোন লগা ৰন্ধন কে alu pias jangthu soyabin এনকে পি আৰু আমেন কছৰ মেহতে kicing rong pi rong dhin kru rong lapen kandora bosti আদন কোৱান ল don tharoi sira don krihini Sikar do ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে থকা কিতাপ তথা শিক্ষাৰ সঁজুলিসমূহ বিক্ৰীৰ ষ্টেচনাৰী দোকানসমূহ খোলাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পাৱাৰ্ড কমিটিৰ 21 এপ্ৰিলত মুখ্য সচিবালয় কক্ষত অনুষ্ঠিত বৈঠকত হোৱা আলোচনা অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ বাবে ৰাজ্যৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৰাজ্যৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে থকা কিতাপ তথা শিক্ষাৰ সঁজুলিসমূহ বিক্ৰীৰ ষ্টেচনাৰী দোকানসমূহ খোলাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পাৱাৰ্ড কমিটিৰ 21 এপ্ৰিলত মুখ্য সচিবালয় কক্ষত অনুষ্ঠিত বৈঠকত হোৱা আলোচনা অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ বাবে ৰাজ্যৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় এই সিদ্ধান্ত মৰ্মে কাৰ্বি আংলং জিলাৰ ডিফুত থকা বিভিন্ন কিতাপ বহি তথা শিক্ষণ সঁজুলি বিক্ৰী দোকানসমূহৰ খোলাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে এই ধৰণে সপ্তাহটোৰ সোমবাৰ মঙলবাৰ আৰু বুধবাৰ দিনকেইটাত মাতৃ বুক ষ্ট'ৰ পৱন ষ্ট'ৰ মজুমদাৰ বুক ষ্ট'ৰ শৰ্মা বুক ষ্ট'ৰ আৰু ক্ৰমে বৃহস্পতিবাৰ শুক্ৰবাৰ আৰু শনিবাৰে টেৰন ট্ৰেডাৰ্ছ পাল ষ্টেচনাৰী খুলিব পাৰিব দোকান ছাত্ৰ ছাত্ৰী তথা ব্যক্তিসকলে প্ৰয়োজনত এই নিয়ম অনুসাৰে নিৰ্দিষ্ট দোকানসমূহৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ